মোৰতো খুব খং উঠে, খুবেই খং উঠে। আপোনালোকৰো চাগে কাৰোবাৰ বহুত খং উঠে নহয়নে? কিন্তু খং উঠিলেও কি জানে, আনক একো নক'ব। আনৰ মানুহবিলাক সদায় আনৰি। ইহঁতে চিধা চিধিকৈ কৰা মৰমবোৰহে বুজি পায়। খঙৰ আঁৰতো যে মৰম থাকে সেই কথাটো বুজি নাপায়। গতিকে আনক খং নকৰিব। আৰু কি জানে, খং অভিমান এইবোৰ কাৰ ওচৰত কৰা যায়? নিজৰ মানুহৰ ওচৰত। যিয়ে নেকি অকণমান ঠেহ লাগিলে আপোনাক অকণমান মৰমেৰে দুআষাৰ কথা বুজাব পাৰে, খং উঠিলে মনে মনে থাকিব পাৰে। কিন্তু আনক এষাৰ কৈ আপুনি সাৰি আহিব নোৱাৰে, বৰঞ্চ আপোনাক অসন্মানহে কৰিব। এবাৰো ভাবি নাচায় আপুনি ভাললৈ কৈছে নে বেয়ালৈ কৈছে, সেয়ে কাকো খং নকৰিব।